Hello my dear friends, আজি আমি এই ভিডিওটিত আসাম টেট 2021 এই পৰীক্ষাৰ বাবে এনভাইৰনমেন্টাল সায়েন্সৰ অন্তৰ্গত পাঠবিলাকৰ ভিতৰত এটি পাঠ আছে ফান্ডামেন্টাল ৰাইটস মৌলিক অধিকাৰ। আমি আজি এই ভিডিওটিত ফান্ডামেন্টাল ৰাইটস বা মৌলিক অধিকাৰ সম্পৰ্কে আমি কিছু কথা জানিম। আৰু এই ভিডিওটি প্ৰশ্নোত্তৰৰ ভিডিও নহয়, এইটো ডেসক্ৰিপটিভ ভিডিও হয়। আপোনালোকে ভিডিওটি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। আৰু আসাম টেট 2021 লগত জড়িত বহুকেইটি ভিডিও ইতিমধ্যে মোৰ ইউটিউবত আপলোড হৈছে আৰু সেই আটাইকেইটা ভিডিওৰ লিংক এই ভিডিও ডেসক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি কোনোবাই প্ৰথমবাৰৰ বাবে মোৰ ভিডিওটি চাই আছে আৰু যদি মোৰ এই কন্টেন্টখিনি ভাল পায়, চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ ভিডিওটিৰ বিষয়বস্তু আমি জানি লওঁ। প্ৰথমতে হৈছে যে মৌলিক অধিকাৰ কি, আমি সেই কথাখিনি জানি ল'ব লাগে। মৌলিক অধিকাৰ হৈছে এখন স্বাধীন ৰাষ্ট্ৰৰ নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু স্বচ্ছন্দভাৱে জীয়াই থাকিবলৈ এটা সুন্দৰ বাতাবৰণৰ প্ৰয়োজন হয়। বিভিন্ন পৰিস্থিতিত নাগৰিকসকলে উপভোগ কৰিব পৰা সা সুবিধাসমূহৰ বাতাবৰণে হৈছে অধিকাৰ। আমি নিশ্চয় গম পাওঁ যে আমি প্ৰত্যেকেই কওঁ আমাৰ এইটো অধিকাৰ আছে, আমাৰ চৰকাৰে আমাক এইখিনি দিব লাগে। গতিকে সেইখিনি যেতিয়া আমি পাম, সেই পৰিস্থিতি যেতিয়া আমি পাম, তেতিয়া কি হ'ব, এজন নাগৰিকে এখন ৰাষ্ট্ৰৰ স্বাধীন ৰাষ্ট্ৰৰ নাগৰিকে তেওঁৰ ব্যক্তিত্ব বিকাশ আৰু তেওঁ এজন সৰ্বাংগ সুন্দৰ ৰূপে তেওঁ সমাজত জীয়াই থাকিব পাৰিব আৰু সেই পৰিৱেশটোকে নাম হৈছে অধিকাৰ। এতিয়া এইবিলাকক মৌলিক অধিকাৰ আমি কিয় কওঁ? নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলা হয়। অধিকাৰ বিভিন্ন প্ৰকাৰ থাকিব পাৰে, কিন্তু এইবিলাক মৌলিক অধিকাৰ কিয়নো ইয়ে নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰাৰ কাৰণে আমাক কিছু অধিকাৰ প্ৰদান কৰিব। পৃথিৱীৰ প্ৰতিখন ৰাষ্ট্ৰৰ সংবিধানতে মৌলিক অধিকাৰ সম্পৰ্কে তেওঁলোকে আলোচনা কৰিছে। আমাৰ দেশৰ সংবিধান যিখন 1949 চনৰ 26 নৱেম্বৰত গৃহীত হৈ 1950 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ হৈ আছে, আমাৰ সেই সংবিধানতো কিছু মৌলিক অধিকাৰ নাগৰিকসকলৰ বাবে দিয়া আছে। এতিয়া কথাটো হ'ল যে এই মৌলিক অধিকাৰৰ কিছু বৈশিষ্ট্য আছে। আমি প্ৰথমতে বৈশিষ্ট্যখিনি জানি লওঁ যে এই বৈশিষ্ট্যবিলাকৰ ভিতৰত ই সংবিধানৰ এক অবিচ্ছেদ্য অংগ। দ্বিতীয়তে এই অধিকাৰসমূহ বৈষম্যমূলক নহয়। বৈষম্যমূলক কথাটো ইয়াকে বুজাইছে যে এই অধিকাৰসমূহ ব্যক্তিভেদে বেলেগ বেলেগ নহয়, সকলোৱে একেধৰণে উপভোগ কৰে। সাংবিধানিক প্ৰতিকাৰৰ জৰিয়তে মৌলিক অধিকাৰ ৰক্ষা কৰিব পাৰি। যে কিবা কাৰণে কোনোবা এজন ব্যক্তিৰ যদি অধিকাৰসমূহ কিবা কাৰণে খৰ্ব হৈছে, ভংগ হৈছে, সেইখিনি আমি ন্যায়ালয়ৰ জৰিয়তে আমি সেইখিনি পুনৰ সংস্থাপন কৰিব পাৰোঁ বা পুনৰ সেইখিনি আমি উপভোগ কৰিব পৰা অৱস্থা কৰিব পাৰোঁ। আৰু সেইবাবে ন্যায়ালয় মানে জুডিচিয়াৰী যিটো কোৱা হয়, চৰকাৰৰ তিনিটা অংগ আমি সকলোৱে জানো। এটা হৈছে লেজিসলেচাৰ, যিহেতু ল প্ৰিপেয়াৰ কৰে, এক্সিকিউটিভ যিহেতু ল ইমপ্লিমেণ্ট কৰে, আৰু জুডিচিয়াৰী যাক ন্যায়ালয় বুলি কোৱা হয়, তেওঁলোকে যদি এই ল এটা ভেলিড হয় নে নহয় বা এইবিলাক কাৰোবাৰ যেনেকৈ ৰাইটছ, কোনোবা ফাণ্ডামেণ্টেল ৰাইটছ যদি ভাইলেট হৈছে, সেইখিনি আকৌ যাতে মানুহজনে আকৌ এনজয় কৰিব পাৰে, তেনে পৰিস্থিতিৰ সৃষ্টি কৰি দিয়ে। গতিকে এই কাৰণেই ন্যায়ালয়ক কি কোৱা হয়? মৌলিক অধিকাৰৰ ৰক্ষক, গাৰ্জিয়ান অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ বুলি কোৱা হয় বা প্ৰটেক্টৰ অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ বুলি কোৱা হয়। মৌলিক অধিকাৰ নাগৰিক ব্যক্তিত্ব বিকাশত সহায় কৰি ইতিমধ্যে আমি গম পাইছো। তেনেটো পৰিৱেশ পালেহে আমাৰ ব্যক্তিত্ব বিকাশত সহায় হয়। আৰু নাগৰিকৰ মৌলিক অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী শাসন চলোৱাত বাধা প্ৰদান কৰে। যেতিয়া নাগৰিকসকলে কিছুমান অধিকাৰ উপভোগ কৰিব, সেই সময়ত চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আকাংক্ষা নাথাকে, কাৰণ সেই অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী হোৱাৰ পৰা বাধা প্ৰদান কৰে নাগৰিকৰ ফালৰ পৰা। গতিকে এইখিনি আছিল মৌলিক অধিকাৰৰ বৈশিষ্ট্য। এতিয়া এই মৌলিক অধিকাৰসমূহৰ কিছু সীমাবদ্ধতা আছে, লিমিটেশনছ আছে। লিমিটেশনছ কি হয়? যে ভাৰতীয় সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰসমূহ চূড়ান্ত নহয়, এক্সট্ৰিম নহয়, এবছলিউট নহয়। দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে মৌলিক অধিকাৰসমূহ সাময়িকভাৱে কৰ্তন হ'ব পাৰে। যেনেকৈ আমি সকলোৱে জানো যে আমাৰ দেশত 3 প্ৰকাৰৰ জৰুৰীকালীন অৱস্থা হ'ব পাৰে। এটা হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি, এটা ষ্টেট ইমাৰ্জেঞ্চি, আৰু এটা হৈছে ফিনান্সিয়েল ইমাৰ্জেঞ্চি। নেশ্যনেল ইমাৰ্জেঞ্চি বা
রাষ্ট্রীয় জরুরীকালীন যিটো অৱস্থা এটো হৈছে আৰ্টিকল 352 মতে আৰু ষ্টেট ইমাৰ্জেন্সি আমি যাক ৰাষ্ট্ৰপতি শাসন বুলি কওঁ এটো হৈছে আৰ্টিকল 356 আৰু 360 মতে হৈছে ফাইনান্সিয়েল ইমাৰ্জেন্সি 360 নম্বৰ অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিয়ে আৰ্থিক জরুরীকালীন অবস্থা ঘোষণা কৰিব পাৰে গতি আমি সকলোৱে জানো এই তিনিটা জরুরীকালীন অবস্থা গতিকে আমি আমাক সংবিধানে ভাৰতীয় সংবিধান যিখিনি মৌলিক অধিকাৰ প্ৰদান কৰিছে এইবিলাক অ্যাবসলিউট নহয় চূড়ান্ত নহয় ই পৰিস্থিতিৰ লগত যেনেকৈ জরুরীকালীন অবস্থা কি হ'ব পাৰে বাতিল হ'ব পাৰে সাময়িকভাৱে এতিয়া এই মৌলিক অধিকাৰৰ প্ৰয়োজনীয়তা কি আছে আমি বৈশিষ্ট্য জানিলো মৌলিক অধিকাৰ কি হয় জানিলো সীমাবদ্ধতাও জানিলো এটা প্ৰয়োজনীয়তা সম্পৰ্কে আমি জানিলো মৌলিক অধিকাৰসমূহৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশত বাধাৰ সৃষ্টি হয় কাৰণ যদি ব্যক্তিজনৰ মত প্ৰকাশৰ অধিকাৰ নাথাকে কাৰণ হিও আমাৰ মৌলিক অধিকাৰৰ অন্তৰ্গত গতিকে নাগৰিকৰ ব্যক্তিত্ব বিকাশত বাধাৰ সৃষ্টি হয় দ্বিতীয়তে মৌলিক অধিকাৰৰ মাজেদি এখন ৰাষ্ট্ৰৰ পৰিচয় পোৱা যায় এখন ৰাষ্ট্ৰ কেনেকুৱা ধৰণৰ ৰাষ্ট্ৰ এই অধিকাৰসমূহে সেই ৰাষ্ট্ৰৰ পৰিচয়টো দাঙি ধৰে মৌলিক অধিকাৰ উপভোগ কৰাৰ ক্ষেত্ৰত কোনো বৈষম্য নথকা বাবে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে নাৰী পুৰুষ উভয়ে এই অধিকাৰসমূহ উপভোগ কৰিব পাৰে যেহেতু ইয়াতে বৈষম্য নাথাকে বৈষম্যমূলক নহয় ইতিমধ্যে আমি পঢ়িছোৱেই গতিকে ইয়াৰ ফলত কি হয় যিকোনো জাতি ধৰ্ম ভাষা বৰ্ণৰ মানুহ নহওক কিয় বা নাৰী পুৰুষ নহওক কিয় তেওঁলোকে এই অধিকাৰসমূহ সুন্দৰভাৱে উপভোগ কৰিব পাৰে এইখিনি আছিল আমাৰ মৌলিক অধিকাৰৰ প্ৰয়োজনীয়তা এতিয়া আমি জানি লওঁ যে মৌলিক অধিকাৰ আমাৰ কি হয় আমাৰ দেশত এই মৌলিক অধিকাৰ যিটো সংবিধান সন্নিৱিষ্ট কৰা হৈছে আমাৰ দেশৰ সংবিধানত এই অধিকাৰসমূহৰ যি ধাৰণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ যি সংবিধান আছে তাত বিল অফ ৰাইটস আছে সেই ধাৰণাৰ পৰা ধাৰ কৰি লোৱা হৈছে আমাৰ দেশৰ সংবিধানৰ তৃতীয় অধ্যায়ত 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ প্ৰায় 35 নং অনুচ্ছেদলৈ 6 প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে আপোনালোকে এই লাইনটো বহুত ভালকৈ মনত ৰাখিব আৰু ইয়াৰ পৰা এটা প্ৰশ্ন এই মানে স্লাইডত আমি যি লাইন দেখা পাইছো এক নম্বৰ যে মৌলিক অধিকাৰ ধাৰণটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আমাৰ যিটো মৌলিক অধিকাৰ তেওঁলোকক কোৱা হয় বিল অফ ৰাইটস বুলি কোৱা হয় দ্বিতীয়তে প্ৰশ্ন উত্তৰ পৰা যে ভাৰতীয় সংবিধানত কোন নং অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা আছে তেতিয়া হ'ব 3 নং অধ্যায় কিমানৰ পৰা কিমান অনুচ্ছেদলৈ 14 পৰা 35 নং অনুচ্ছেদলৈ কিমান প্ৰকাৰৰ মৌলিক অধিকাৰ আছে 6 প্ৰকাৰ বৰ্তমান সময়ত 6 প্ৰকাৰ আছে প্ৰাৰম্ভিক অৱস্থাত যেতিয়া সংবিধান প্ৰণয়ন কৰা হৈছিল তেতিয়া 7 প্ৰকাৰৰ মৌলিক অধিকাৰ আছিল আৰু যি এক প্ৰকাৰ বাদ হৈছে এটো মই আপোনাক জনাই আছো এই 6 প্ৰকাৰৰ মৌলিক অধিকাৰ কি আছে আমি যে প্ৰথমে জানি লওঁ বৰ্তমান সময়ত আমি যি উপভোগ কৰো সমতাৰ অধিকাৰ 14 পৰা 18 নং অনুচ্ছেদলৈ স্বাধীনতাৰ অধিকাৰ 19 পৰা 22 অনুচ্ছেদলৈ শোষণৰ বিৰুদ্ধে অধিকাৰ 23 আৰু 24 নং অনুচ্ছেদ শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ 29 আৰু 30 নং অনুচ্ছেদ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ 25 আৰু 28 নং অনুচ্ছেদ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ 32 নং অনুচ্ছেদ গতিকে আমি অনুচ্ছেদসমূহ কিমান নম্বৰ আৰ্টিকল মতে সেই ফান্ডামেন্টাল ৰাইটস বিলাক মৌলিক অধিকাৰসমূহ দেশবাসীয়ে উপভোগ কৰিব পাৰে সেইখিনি আপুনি জনাটো বা আপোনাক কেতিয়াবা ক্ৰনলজিক্যাল দিব পাৰে যে কোনটোৰ পিছত কোনটো আহিব প্ৰথম সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এটা আমি ছটা পালো কিন্তু মই আপোনালোক ইতিমধ্যে ক'লো যে সংবিধান যেতিয়া প্ৰণয়ন হৈছিল প্ৰাৰম্ভিক অৱস্থাত ভাৰতীয় সংবিধান 7 প্ৰকাৰৰ অধিকাৰ আছিল গতিকে আৰু এক প্ৰকাৰ কি হ'ল সেইটো হৈছে সমতাৰ সেইটো হৈছে সম্পত্তিৰ অধিকাৰ এটা সময় এই মৌলিক অধিকাৰ আছিল কিন্তু 1978 চনত 1978 তেতিয়া সংবিধান সংশোধন হৈছিল আৰু ই 44তম সংশোধন 44th তেতিয়া সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ সম্পত্তিৰ অধিকাৰটো এইটো এটা মৌলিক অধিকাৰ আছিল ই মৌলিক অধিকাৰৰ পৰা বিলুপ্ত হৈছে গতিকে চন দিব পাৰে কোন চনত মৌলিক সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ তালিকাৰ পৰা বাদ দিয়া হৈছে 1978 কোন কিমানতম সংবিধানৰ জৰিয়তে 44তম 44th গতিকে বৰ্তমান ই মৌলিক অধিকাৰ হৈ থাকে সম্পত্তিৰ অধিকাৰ আছে কিন্তু ই মৌলিক অধিকাৰ নহয় ই এটা আইনগত অধিকাৰ গতিকে আমি 7টা অধিকাৰ পালো গতিকে আপোনালোকে সম্পূৰ্ণ চাৰ্টটো মনত ৰাখিব যে ই আমাক কিমান নম্বৰ সংশোধনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ বাদ পৰিছে কোন চনত হৈছিল আৰু বাকি 6টা ইতিমধ্যে আমাক বৰ্তমান প্ৰচলিত হৈ আছে আমি এতিয়া এটা এটাকৈ আমি এইবিলাকৰ বৰ্ণনা কৰিম প্ৰথম হৈছে যে সমতাৰ অধিকাৰ মানে কি হয়
সমতাৰ অধিকাৰ 14 পৰা 18 নং অনুচ্ছেদলৈ আমি ইতিমধ্যে পাইছে যে ভাৰতবাসীৰ মাজত সকলো ধৰণৰ অৰ্থনৈতিক সামাজিক ৰাজনৈতিক অসমতা দূৰ কৰি নাগৰিকসকলক সমান মৰ্যাদা প্ৰদান কৰাৰ উদ্দেশ্যে সংবিধানৰ 14 নং অনুচ্ছেদ পৰা 18 নং অনুচ্ছেদলৈ সমতাৰ অধিকাৰ প্ৰদান কৰা হৈছে কিমান নং অনুচ্ছেদ 14 পৰা 18 নং কিহৰ কাৰণে দিয়া হৈছে সমতাৰ অধিকাৰ অৰ্থনৈতিক সামাজিক ৰাজনৈতিক অসমতা দূৰ কৰিবৰ কাৰণে গতিকে এইখিনি মূল কথা ইয়াৰ পিছত চাও ইয়াত আৰু কি কোৱা হৈছে আইনমতে সকলো জাতি ধৰ্ম বৰ্ণ ধনী দুখীয়া জন্মস্থান নিৰ্বিশেষে সমানভাৱে বজাৰ সমাৰ ৰাজহ উদ্যান বাট পদূলি আদি ব্যৱহাৰ কৰিব পাৰিব এইটো এটা হয় মানে কোনো আমি পাৰ্থক্য কৰিব নোৱাৰো চৰকাৰী চাকৰি নিয়োগৰ ক্ষেত্ৰত যোগ্যতা অনুসৰি সুযোগ সুবিধা লাভ কৰিব আপুনি ধৰ্মৰ বা কোনবাৰ দেউৰ জাতি বৰ্ণ এইবিলাকৰ ভিত্তি কৰি আপুনি চাকৰিত আপনি অস্বীকাৰ কৰিব নোৱাৰে যদি উপযুক্ত হয় তেন্তে তেওঁ চৰকাৰী চাকৰি লাভ কৰিব বা আপনার আছে যে সামাজিক বৈষম্য আর কুসংস্কার দূর করে সমতা স্থাপনের বাবে অস্পৃশ্যতা যেটা আনটাচেবিলিটি এটা আমার প্রচলিত আছে সেইটো নিষিদ্ধকরণ করা হয়েছে আর আইনে সকলকে সমান মর্যাদা প্রদান কৰে ইকুয়ালিটি বিফোর ল আইনৰ চকুত সকলো সমান এই কথাটো সমতাৰ অধিকাৰৰ জৰিয়তে প্ৰতিপন্ন কৰা হয় আইনে সকলকে সমান ৰক্ষণাবেক্ষণ দিয়ে বুলি কোৱা হয় পৰৱৰ্তী অধিকাৰটি হৈছে স্বাধীনতাৰ অধিকাৰ আৰু ই সংবিধানৰ 19 নং অনুচ্ছেদ বা 22 নং অনুচ্ছেদলৈ বিস্তৃত হৈ আছে আর 19 নং অনুচ্ছেদত 6টা অধিকার সন্নিবিষ্ট করেছে আপনাকে কেতিয়াবা প্রশ্ন দিয়ে যে স্বাধীনতার অধিকার কিমান নং অনুচ্ছেদত দিয়া আছে 1922 আর তার 19 নং অনুচ্ছেদত কিমানটা অধিকার সন্নিবিষ্ট করা হয়েছে প্রথম হচ্ছে মনৰ ভাব আর মতামত প্রকাশের অধিকার আপনি যদি সরকার বেয়া পাইছে আপনি সমালোচনা কৰিব পাৰে সেইটো আপনি লিখিত ৰূপত কিতাপ আকাৰত নাটক আকাৰত বাতৰি কাকতত বা আপনি কিবা কাৰ্টুন নাকি আপনি প্ৰকাশ কৰিব পাৰে দ্বিতীয়ত হৈছে সমবেত হোৱাৰ অধিকাৰ ৰাইট টু এসেম্বল আপনি কিবা কামত একত্রিত হওয়ার অধিকার আছে তৃতীয়তে সংস্থাপন এসোসিয়েশন কিবা সংগঠন কিন্তু চাব লাগিব যে এই কোনোটোতে যাতে দেশৰ ঐক্য বিপদাপন্ন নহয় পৰৱৰ্তীটো হৈছে ভাৰত ভূখণ্ডৰ যিকোনো ঠাইলৈ ভ্ৰমণ কৰিব পাৰে আপনি এইটো এয়া ভাৰতীয় নাগৰিকৰ কাৰণে অধিকাৰ দিয়া হৈছে ভাৰত ভূখণ্ডৰ যিকোনো ঠাইত বসবাস কৰিব পাৰে আপনি যিকোনো ঠাই ভ্ৰমণ কৰিব পাৰে যদি এইকোন তাত বিশেষ নিয়ম প্রয়োগ হৈ থকা নাই তাৰ বাদে যিকোনো ঠাই ভ্ৰমণ কৰিব পাৰে আৰু যিকোনো ঠাইত এজন মানুহ কি হ'ব সেটেল হ'ব পাৰে তেওঁ বসতি স্থাপন কৰিব পাৰে আৰু পৰৱৰ্তী হৈছে যে জীৱিকাৰ অধিকাৰ মানে এজনে তেওঁ যিকোনো জীৱিকা তেওঁ গ্ৰহণ কৰিব পাৰে ইয়াত চৰকাৰে তেওঁ বাধাৰ কৰিব নোৱাৰে খালি এটাই কন্ডিশন যাতে তেওঁ যেটো জীৱিকা আৰম্ভ কৰিছে তাৰ দ্বাৰা দেশৰ যেটো ঐক্য সংহতি আদি বিপদাপন্ন নহয় পৰৱৰ্তী দি আছে স্বাধীনতাৰ অধিকাৰৰ অন্তৰ্গত সংবিধানৰ 21 নং অনুচ্ছেদত ব্যক্তিৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ কথা উল্লেখ কৰা আছে সংবিধানৰ 22 নং অনুচ্ছেদ মতে কোনো ব্যক্তিৰ অপৰাধ প্ৰমাণ নোহোৱা পৰ্যন্ত আৰক্ষীয়ে শাস্তি দিব নোৱাৰিব কোনো ব্যক্তিক কাৰণ নোহোৱাকৈ 24 ঘণ্টাতকৈ অধিক সময় আৰক্ষীয়ে আটক কৰি ৰাখিলে ব্যক্তিগত আইনৰ সহায় ল'ব পাৰে এতে ব্যক্তিগত হ'ব লাগিছিল পিছৰ ৰাখিলে এইটো শব্দটো ব্যক্তিগত আইনৰ সহায় ল'ব পাৰিব এইখিনি হৈছে আমাৰ স্বাধীনতাৰ অধিকাৰ আৰু এটা আছে স্বাধীনতাৰ অধিকাৰৰ অন্তৰ্গত এটা উল্লেখযোগ্য দিশ হৈছে শিশুৰ শিক্ষাৰ অধিকাৰ এইটো আমি ৰাইট টু এডুকেশ্যন এক্ট যেটো আছিল তাৰ পৰা আমি এটা লোৱা হৈছে ইতিমধ্যে সংবিধানৰ 21 ক অনুচ্ছেদ মতে 6 পৰা 14 বছৰ বয়সলৈ সকলো শিশুকে বিনামূলীয়াকৈ শিক্ষাৰ অধিকাৰ প্ৰদান কৰা হৈছে গতিকে এইটো আমি ৰাইট টু এডুকেশ্যন এক্ট আমি যেটো চাইল্ড ডেভেলপমেন্ট পেডাগজি তাতে পাইছে আৰু যেটো 2010 চনৰ পৰা ইমপ্লিমেন্ট হৈছিল পৰৱৰ্তী খণ্ডত আমি জানিম শোষণৰ বিৰুদ্ধে অধিকাৰ এই আৰ্টিকেল আমাৰ সংবিধানৰ 23 আৰু 24 নং অনুচ্ছেদ মতে দিয়া আছে আৰু ইয়াত কোৱা হৈছে যে 14 বছৰৰ তলৰ শিশুক বলপূৰ্বক ভিক্ষাবৃত্তিত নিয়োগ কৰা হোটেল ধাবা দোকান আদি আৰু বিপদজনক কল কাৰখানাত কামত নিয়োগ কৰাটো আইন বিৰোধী নিষিদ্ধ কাৰ্য 14 বছৰ তলৰ কোনো শিশুক আপনি ঘৰত শিশু শ্ৰমিক হিচাপে ৰাখিব নোৱাৰিব আৰু বিপদজনক কল কাৰখানাত আপনি নিয়োগ কৰিব নোৱাৰিব পৰৱৰ্তীটো আছে ইয়াৰ পৰা মানুহ কিনা বেচা যেটো আমি হিউম্যান ট্রাফিকিং বুলি কওঁ মানুহ কিনা বেচাটো আইনমতে নিষিদ্ধ উপযুক্ত কামৰ উপযুক্ত মজুৰি আপনি দিব লাগিব এয়া কোনোবাই দাবী কৰিব পাৰে এয়া অধিকাৰ হিচাপে আৰু মহিলাৰ নিৰাপত্তা এই অধিকাৰসমূহ শোষণৰ বিৰুদ্ধে অধিকাৰ 23 আৰু 24 নং অনুচ্ছেদত আমাক সন্নিবিষ্ট কৰা হৈছে শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ আৰ্টিকেল নম্বৰ 29 and 30 ইয়াত কোৱা হৈছে যে ভাৰতবৰ্ষৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু শ্ৰেণীৰ লোকে প্ৰয়োজনীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰে যিকোনো ভাষিক গোষ্ঠী তেওঁলোকৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব তেনেকা কি কৰিব পাৰে স্কুল খুলিব পাৰে
শিক্ষানুষ্ঠান খুলিব পাৰে আমাৰ দেশত বিভিন্ন ধৰ্মাৱলম্বী ভাষা ভাষী আৰু সংস্কৃতিৰ মানুহ বাস কৰে তেওঁলোকে নিজৰ ভাষা লিপি আৰু সংস্কৃতি সুৰক্ষাৰ অধিকাৰ আছে পৰৱৰ্তী খণ্ডত আমি জানিম ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ এই সংবিধানৰ 25 নং অনুচ্ছেদৰ পৰা 28 নং অনুচ্ছেদলৈ এটি বিস্তৃতি হৈ আছে প্ৰথম কথা হৈছে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ সেকুলাৰ কান্ট্ৰি বুলি কওঁ ইয়াত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই কথাটো বুজিবৰ কাৰণে আমি বেলেগ এটা উদাহৰণ ল'ব পাৰো যে যদি আমি কোৱা ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি আমি কম ভাৰত ৰাষ্ট্ৰীয় ফল আম ৰাষ্ট্ৰীয় চৰাই মৰা চৰাই কিন্তু যদি কোৱা ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম কি হয় ইয়াত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই যেহেতু আমাৰ ধৰ্মনিৰপেক্ষ ইয়াত ৰাষ্ট্ৰই সকলো ধৰ্মকে সমান চকুৰে চায় বা সকলো ধৰ্মকে সমান জ্ঞান কৰে কোনো ধৰ্ম অন্য ধৰ্মৰ তুলনাত বেছিকে এক বিশেষ আসন বা মৰ্যাদা প্ৰদান নকৰে ইয়াৰ মূল কথাটো হৈছে যে ভাৰতবৰ্ষৰ সকলো ধৰ্মাৱলম্বী লোকে তেওঁ নিজৰ ইচ্ছা অনুসৰি ধৰ্ম গ্ৰহণ চৰ্চা আৰু প্ৰচাৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰে বিভিন্ন ধৰ্মৰ লোকৰ মাজত যাতে ঐক্য সংহতি ৰক্ষা পৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সংবিধানৰ 26 27 আৰু 28 নং অনুচ্ছেদত ধৰ্মীয় অধিকাৰ প্ৰদান কৰা হৈছে গতিকে ইয়াত আমি বুজি পালো যে এজন ব্যক্তি নিজৰ ইচ্ছা মতে তেওঁ যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে তেওঁ বেলেগ এটা ধৰ্মলৈ তেওঁ স্থানান্তৰিত হ'ব পাৰে বা তেওঁ নিজৰ যি ধৰ্ম গ্ৰহণ কৰিছে তেওঁ তাৰ চৰ্চা প্ৰচাৰ বা তাৰ বাবে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰে পৰৱৰ্তী খণ্ডত আছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ অধিকাৰী ভাৰতীয় সংবিধানৰ 32 নং অনুচ্ছেদত দিয়া আছে এই অধিকাৰ অনুসৰি নাগৰিকে মৌলিক অধিকাৰসমূহ উপভোগ কৰাৰ পৰা বঞ্চিত হলে ন্যায়ালয়ত আবেদন জনাব পাৰে যদি কোনোবা কাৰণে কিবা এজন ব্যক্তিৰ মৌলিক অধিকাৰসমূহ খৰ্ব হৈছে তেওঁ ন্যায়ালয়ত আবেদন জনাব পাৰিব আৰু ভাৰতৰ খচৰা কমিটিৰ সভাপতি ডক্টৰ বি.আৰ. আম্বেদকাৰ তেখেতে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰক সংবিধানৰ আত্মা আৰু প্ৰাণকেন্দ্ৰ বুলি মন্তব্য কৰিছে মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টি ইমানে আছিল ইয়াৰ পূৰ্বে মই আপোনালোকৰ সুবিধাৰ বাবে যেতে আসাম টেট 2021 এই পৰীক্ষাত অৱতীৰ্ণ হ'ব গৈ আছে তেওঁলোকৰ বাবে কিছু ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছো আৰু সেইবিলাক মই ইউটিউবত আপলোড কৰিছো আৰু ৰাজনীতি বিজ্ঞান সম্পৰ্কে ইতিমধ্যে মই এটা প্ৰশ্নোত্তৰ ভিডিঅ' আপলোড কৰিছিলো চাইল্ড ডেভেলপমেন্ট পেডাগজি তুমি চাইটা পাৰ্ট মই এইটো 4 নম্বৰ পাৰ্টৰ দেখা পাই আছে আপোনালোকে ইতিপূৰ্বে আৰু 3টা মানে এতিয়ালৈকে 4টা ভিডিঅ' আপলোড কৰা হৈছে চাইল্ড ডেভেলপমেন্ট পেডাগজিৰ ওপৰত অসমীয়া বিষয়ত এনভাইৰনমেন্ট সায়েন্সত এতিয়ালৈকে 2টা ভিডিঅ' আপলোড কৰা হৈছে অসমীয়া বিষয়ত বহুত কেইটা আপলোড কৰা হৈছে ইংৰাজী ব্যাকৰণৰ বহুত কেইটা ভিডিঅ' আপলোড কৰা হৈছে আপোনালোকে চাবলৈ নাপাহৰিব ভিডিঅ'সমূহ আৰু ভিডিঅ'সমূহ প্ৰথমে শেষলৈ চাব নিশ্চয়কৈ উপকৃত হ'ব আৰু মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ